নমস্কাৰ আজি এটা নতুন সাৰ্কিট লৈছোঁ যেটাৰ নাম হৈছে জুৱেল ট্ৰিপ গতিকে জুৱেল ট্ৰিপ সাৰ্কিটটো কি আমি নেটৰ পৰা চাম আৰু তাৰ স্পেচিয়েলিটি কি কিন্তু এটা সিম্পল সাৰ্কিট আপুনি দেখিছে 3-4টা মান এলিমেণ্টে আছে এটা হোৱাইট LED আছে এটা ট্ৰানজিস্টৰ 2N2222 বেছত 1 কিলো ওম ৰেজিষ্টাৰ আছে এটা ফেৰাইট টৰইড সো এই ফেৰাইট টৰইড যেটো টৰইড আছে এটা স্পেচিয়েল ধৰণৰ কইল যেটো বনাই ল'ব লাগিব আপুনি কিন্তু বহুত বনাই লোৱাটো বহুত সহজ 1.5 ভোল্ট বেটাৰী তো ইমান সিম্পলটো সাৰ্কিটে কৰে কি এই সাৰ্কিটটো স্পেচিয়েলিটি হৈছে কি আপোনাৰ ধৰক বেটাৰী যেটো ভোল্টেজে LED জ্বলাব নোৱাৰে LED ৰে জ্বলিব 2.6 ভোল্ট মান দৰকাৰ বা হোৱাইট LED হলে 3.3 ভোল্ট মান দৰকাৰ এই বেটাৰীটোৰ ভোল্টেজটো বুষ্ট কৰি এই LED টো জ্বলাই ইয়াৰ মেইন ইউজ হৈছে কি আপুনি টৰ্চৰ ধৰক নষ্ট হৈ যায় বেটাৰীৰ যেটো ভোল্টেজে আপনি বাল্ব কোনো জ্বলাব নোৱাৰে তাতে জুৱেল টিপটো ইউজ কৰি আপনি তাৰ বেটাৰীৰ যিখিনি বাকি থকা পাৱাৰ সেইখিনি এক্সট্ৰেক্ট কৰিব পাৰে সেইখিনি জুৱেল টিপ বুলি কোৱা হয় জুল মানে ধৰক ইলেক্ট্ৰিক এনাৰ্জি আৰু তাৰ পৰা এই টিপে চুৰ কৰি সেই LED টো জ্বলাই দিয়ে এইটো বহুত পপুলাৰ কিহৰ কাৰণে এইটো পপুলাৰ কাৰণ ইয়াতে বহুত কেইটা ভেৰাইটি সাৰ্কিট আছে এইটোটা সাৰ্কিট আমি দেখিছোঁ সাৰ্কিটটো ফিজিক্যালি কেনেকৈ দেখা পোৱা যাব সেইটো কোনে ড্ৰ কৰি দিছে এইটো ট্ৰানজিস্টৰ ইয়াৰ তিনটা আপোনাৰ লেগ কালেক্টৰ বেস এমিটাৰ আপোনাৰ কালেক্টৰ আৰু এমিটাৰৰ মাজত LED এটা লগাই থোৱা আছে ইফালে এইটো কইল আৰু এইটো এটা ৰেজিস্ট্যান্স ইয়াৰ বেটাৰী এই বনাবলৈ বহুত সহজ এই যেটো কইল আছে কইলটো বনাবলৈ আপুনি CFL ৰ পৰা এইটো ৰাউন্ড টৰইড যেটো আছে মানে আপোনাৰ টৰইডটো হৈছে আপোনাৰ ট্ৰান্সফৰ্মাৰ টাইপৰ এটা বস্তু যেটো কোৰ হয় ফেৰাইট মেটেৰিয়েল দি বনোৱা ইয়াত আপোনাৰ দুডাল ওয়্যাৰ আপুনি এনেকৈ টাৰ্ন দিব লাগে গতিকে 24-26 গজ ওয়্যাৰ দিব কৈছে টাৰ্ন আৰু ইয়াৰ মতে 28টা মান টাৰ্ন দিলে হৈ যাব আৰু এই কইলটো কোনো স্পেসিফিক হেৰি নাই ইয়াৰ এটা কি বুলি কয় যেটো টাৰ্নছ ৰেচিঅ'টো বহুত ফ্লেক্সিবল আপুনি অলপ কম টাৰ্ন বা বেছি দিলেও কাম কৰিব মানে বনাই চাবলৈ একো নাই ট্ৰানজিস্টৰ এটা কিনি ল'লে হয় ৰেজিষ্টেন্স এটা আপোনাৰ যিকোনো 1 কিলো ৰেজিষ্টেন্স বক্স পৰা পাই যাব আৰু LED আপুনি যিকোনো কালাৰ LED ৰেড LED দি ট্ৰাই কৰি চাব পাৰে প্ৰথমতে আৰু যদি ধুনীয়াকৈ গ্লো হৈছে তেনেহ'লে আমি হেৰি কৰিব পাৰে হোৱাইট LED ইউজ কৰিব পাৰে কিছুমানে ইয়াৰ তেনেকৈ বনাইছে ফিজিক্যালি বনালে তেনেকৈ দেখা পোৱা যাব আৰু ইয়াৰ বহুত কেইটা ভেৰাইটি আছে আপোনাৰ জুল শেপৰ টৰ্চো আছে কিছুমানে টৰ্চলৈ কনভাৰ্ট কৰিছে এক্সপেৰিমেণ্টেল বেচিছত আপুনি এনেকৈ বনাব পাৰে হেঙি কোনোবাই প্ৰিণ্টেড সাৰ্কিট বৰ্ড দি বনাইছে কোনোবাই কোৰ নোহোৱাকৈ বনাইছে যদি আপুনি এই যেটো টৰইড কোৰটো নাপায় তেনেহ'লে এনেকৈ এয়াৰ কোৰ দি বনাব পাৰে কিন্তু এয়াৰ কোৰ দি বনালে আপোনাৰ বহুত কেইটা টাৰ্ন দিব লাগিব প্ৰথমতে টৰইড কোৰেদি বনালেই মানে মই ভাল হ'ব বুলি মই সাজেষ্ট কৰোঁ এতিয়া এইটো ফিজিক্যাল ডায়াগ্ৰাম ইয়াতে এটা কানেকশ্যনবোৰ দেখাইছে বহুত সুন্দৰকৈ আমি চাম এইখন মই জুম কৰিলোঁ যাতে আপোনালোকে ইজিলি দেখা পায় এইটো সাৰ্কিট ইয়াত জুৱেল টিপৰ টাৰ্নছ চাইছে সুন্দৰকৈ দিছে 7 টাৰ্নছ আৰু 106 টাৰ্নছ ইয়াত আপুনি দুডাল ওয়্যাৰ প্যাৰেলেলি কৰি পেলাই 28 ওয়াইণ্ডিঙো দিব পাৰে নাইবা আপুনি এনেধৰে 7 টাৰ্ন আৰু 106 দি পেলাই আপোনাৰ ভোল্টেজ 5.4 মান পাব পাৰে গতিকে এইটোত আপোনাৰ কেতবোৰ হোৱাইট LED টেষ্ট কৰিব পৰা যায় আৰু এইটো ট্ৰাই কৰি চাব পাৰে বেছ ৰেজিষ্টেন্স 1 কিলো ওহম এইটো এটা কমন ট্ৰানজিস্টৰ BC547 দিলেও হ'ব 547 মান হ'ব গতিকে এইখিনি আমাৰ জুৱেল টিপৰ ওপৰত জুৱেল টিপৰ বহুত কেইটা ভেৰিয়েণ্ট আছে গতিকে আপুনি এইটো এটা বেলেগ ধৰণৰ কমপ্লেক্স সাৰ্কিট যিটো ভোল্টেজ বুষ্ট কৰে ভোল্টেজ বুষ্ট কৰা সহজ সাৰ্কিটবোৰকে জুৱেল টিপ বুলি কয় এইটো এটা আছে যেটোত এটা কইল বনালে হৈ যায় ৰেডিমেড আপোনাৰ 1 মিলি হেনৰি যদি কইল আছে এইটো সহজে নাপাব ঘৰত গতিকে বনাই চালে আপুনি এইটো সাকসেসফুল বনাব পাৰিব আৰু তেনেধৰণে আৰু কেইটামান আপোনাৰ আছে
এইটো এটা চাৰ্কিট যেটো তিনটা LED সুপাৰ ব্ৰাইট টৰ্চ ইউজ কৰিব পাৰে টকিং ইলেক্ট্ৰনিক্স এটা বহুত পপুলাৰ ৱেবছাইট তাত আপোনাৰ দিয়া আছে এইবোৰ চাৰ্কিট ট্ৰাই কৰাৰ আগতে আপুনি সিম্পল যেটো চাৰ্কিট এটা ট্ৰানজিস্টৰ এটা সিম্পল ট্ৰয়েড বনাই পেলাই আপুনি ট্ৰাই কৰি চাব লাগিব জুৱেল ট্ৰিপটো এটা সিম্পল চাৰ্কিট এটা LED জ্বলালেই তাৰ কেপেবিলিটি শেষ হোৱা নাই ইয়াৰ লগতে জুৱেল ট্ৰিপ ইউজ কৰি পেলাই বহুতে CFL ইত্যাদি জ্বলোৱাৰ ব্যৱস্থা কৰিছে বেলেগ এটা ভিডিঅ'ত মই সেইখিনি ডিটেইল দিম আজি এইটো ভিডিঅ'টো সিম্পল ৰাখিছোঁ আপুনি যদি ব্ৰেডবোৰ্ড আছে এনেকৈ ট্ৰাই কৰি চাব পাৰে কইল তেনেকৈ বনালে কইলৰ কেইটা টাৰ্ণ দিব কোনো মানে মেণ্ডেটৰী নহয় কিছুমানে এনেকৈ ৰেডিমেড প্ৰিণ্টেড চাৰ্কিট বোৰ্ড বনাইছে কোনোবাই বহুতটা LED জ্বলাবৰ কাৰণে এনেকৈ ডাঙৰ এটা ট্ৰান্সফৰ্মাৰ কইল দিব লাগিব ট্ৰাই কৰি চাব পাৰে বহুত ইণ্টাৰেষ্টিং আৰু লাইটৰ যিটো মানে ইণ্টেনচিটিটো বঢ়াবৰ কাৰণে কাৰেণ্ট চুইচবোৰ চেঞ্জ কৰি ৰেজিষ্টেন্স চেঞ্জ কৰি এটা এক্সপেৰিমেণ্টেশ্যন ছেটআপ কৰিব পাৰিম বৰ কমপ্লেক্স নহয় সোল্ডাৰিং নকৰিলেও চলি যায় যে আজিৰ ভিডিঅ' ইমানেই আগলৈ আমি নতুন ভিডিঅ' আনি থাকিম ধন্যবাদ